জীৱন অফিচিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই দেখুৱাব খুজিছোঁ পূজাৰ প্ৰস্তুতিৰ ওপৰত এটা বিশেষ ভিডিঅ'। তেনেহ'লে আহক আৰম্ভ কৰোঁ আজিৰ এই বিশেষ ভিডিঅ'টো। আহি গ'ল বন্ধুসকল আমাৰ অতি মৰমৰ দুৰ্গা পূজা। কিন্তু এইবাৰ কৰোনা মহামাৰীয়ে কিছু অসুবিধাৰ সৃষ্টি কৰিছে। তথাপি কৰোনা মহামাৰীৰ মাজতে চৰকাৰী নিৰ্দেশাৱলী মানি আমি উদযাপন কৰিব লাগিব আমাৰ অতি মৰমৰ দুৰ্গা পূজা মহোৎসৱ ভাগ। মই বৰ্তমান দেখুৱাই আছোঁ নগাঁও বাঙালী সন্মিলনীৰ পূজা মণ্ডপ। চাওক কি সুন্দৰভাৱে প্ৰস্তুত কৰি উলিয়াইছে পূজা মণ্ডপ ভাগ। পূজা মণ্ডপৰ সন্মুখত নিৰ্দেশাৱলী লগাই ৰখা হৈছে। প্লিজ সকলোৱে মানি চলিব। কাইলৈ দুৰ্গা পূজাৰ ষষ্ঠী। ইতিমধ্যে নগাঁও টাউনৰ প্ৰায়বোৰ পূজা মণ্ডপেই সাজু হৈ উঠিছে। মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম নগাঁও টাউনৰ কেইখনমান বিশেষ পূজাৰ প্ৰস্তুতি। এয়া চাই আছে নগাঁও বাঙালী সন্মিলনীৰ পূজা। আপুনি যদি মোৰ চেনেলটোলৈ নতুন আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো অলপ ছেট কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকে পায়। এয়া কচলুখোৱা পূজা মণ্ডপ। চাওক পেণ্ডেল বনোৱা কাৰিকৰসকল এতিয়াও ব্যস্ত আছে। এয়া হৈছে নগাঁও নাজিৰাজানৰ বিখ্যাত পূজা মণ্ডপ। আগতে প্ৰতি বছৰেই অত্যাধুনিক ধৰণেৰে নিৰ্মাণ কৰা হয় এই মণ্ডপ ভাগ, কিন্তু এইবাৰ অলপ ব্যতিক্ৰম। যা হওক অতি সুন্দৰ প্ৰচেষ্টা। আহক অলপ বজাৰৰ পিনে চকু ফুৰাওঁ। এয়া নগাঁও ঢাকাইপতিৰ বজাৰৰ দৃশ্য। গ্ৰাহকৰ বহু ভিৰ হৈছে। সৰু ল'ৰা ছোৱালীৰ বাবে পুতলা বেলুনৰ দোকান দুই এখন দেখা গৈছে। এয়া বিশাল মেগামাৰ্ট। গ্ৰাহকৰ ভিৰ দেখা গৈছে। হাই, মই এতিয়া উপস্থিত আছোঁ ট্ৰেণ্ডছ শ্বপিং মলৰ সন্মুখত। এয়া চাওক ইয়াতো গ্ৰাহকৰ ভিৰ দেখা গৈছে। হাই, মই এতিয়া উপস্থিত আছোঁ ITI সন্মুখৰ পূজাত। একেবাৰে শেষত আমি নগাঁৱৰ ITIৰ কাষৰ বিখ্যাত পূজাভাগ চাবলৈ আহিলোঁ। আগৰ দৰে জাকজমকীয়া নহ'লেও সুন্দৰভাৱে চৰকাৰী ক'ভিড প্ৰট'কল মানি সাজু হৈ উঠিছে এই বিখ্যাত পূজাভাগ। এয়া চাওক সুন্দৰভাৱে সজাই ৰাখিছে দুৰ্গা মাৰ প্ৰতিমা। আহক আমি সকলোৱে চৰকাৰী নিৰ্দেশাৱলী মানি উপভোগ কৰোঁ আমাৰ অতি মৰমৰ দুৰ্গা পূজা। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।